নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মিনি ব্লগটো হৈছে 19 তাৰিখৰে আৰু সেইদিনা আছিল বেটাৰ বাৰ্থডে। বেটা মানে মোৰ বাৰ ল'ৰাটো হয় আৰু জন্মদিনৰ দিনাই বাহঁত আমাৰ ঘৰলৈ বুলি আহিলে বিহু বুলি। তাকে সৰু সুৰাকৈ আমিও কেক এটা আনি ইয়াত বাৰ্থডে অকণমান চেলিব্ৰেশ্যন কৰিলোঁ আৰু মানে কি ওচৰৰ পোৱালীকেইটাকো মাতি দিলোঁ আমাৰ ঘৰৰ ওচৰত। তাহাঁতেও কেক চেক কাটি ফূৰ্তি কৰিলে, তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এয়া 5 দিনৰ ব্লগ হয়। এয়া আমি পানীতোলা বৰনামঘৰলৈ বুলি গ'লোঁ। নতুন বছৰত যিহেতু যোৱা নাই সেইবাবে চাকি এগছি দি সেৱা জনালোঁ। তাকে আপোনালোকক দেখাইছোঁ আৰু ইফালে বাহঁতৰ লগত ফটো তুলিলোঁ। আৰু আহিয়ে এয়া সন্ধিয়া ভাতৰ যোগাৰ কৰিছোঁ ভণ্টি আৰু মই। জুইৰ ওচৰতে বহি লৈছোঁ, জুইতে ভাত ৰান্ধিছোঁ। এইফালে হাঁহ আৰু কোমোৰা মাংস দেখি আপোনালোক খাওঁ খাওঁ লাগিছেনে? বহুত টেষ্টি হৈছিলে খাবলৈ। তাকে ভণ্টিয়ে ৰান্ধিছিলে আৰু এইফালে মায়ে গাহৰি মাংস ড্ৰাই ফ্ৰাই কৰিলে।